Hello everyone, welcome to my YouTube channel PB Blogs. আজি মই নতুন এটা ৰেচিপি লৈ আপোনালোকক সবকে স্বাগতম জনাইছো। আশা কৰো ভাল পাব, ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো। আজি মোৰ ৰেচিপিটো হ'ল খামুক আৰু মাটিমাহৰ দালি। মই খামুকটো আনি দুদিনমান পানীত তিয়াই থৈছিলোঁ। আপোনালোকেও যদি আনে তেনেকৈ পানীত তিয়াই থব। এতিয়া মই খামুককেইটা ভালকৈ ধুই চফা কৰি লওঁ, চাই থাকিব। মই ধুনীয়াকৈ খামুককেইটা চফাকৈ কাটি ল'লোঁ। এতিয়া মই নিমখ দি 5বাৰ या 6বাৰ মান ধুনীয়াকৈ ধুই ল'ম। আপোনালোকে চাই থাকিব কিমান ধুনীয়াকৈ চফা হয়। আপোনালোকে ঘৰত আনিলে এনেকৈ নিমখ দি কিনে চফা কৰি ল'ব। এতিয়া চাওক কি ধুনীয়াকৈ চফা হৈছে। এতিয়া মই কুকাৰত দালিকেইটা দি 5টামান চিটি মাৰি লওঁ। নিমখ 1 চামুচত দি দিব আপোনালোকে। তাৰপিছত মই পিয়াজ 2টা কাটি লওঁ আৰু কেঁচা জলকীয়া কেইটামান কাটি লওঁ। আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। ভিডিওটো চাই আপোনালোকে ভাল পাব। কেৰাহীটোত তেল গৰম হৈ গ'ল। এতিয়া মই কাটি থোৱা পিয়াজ আৰু কেঁচা জলকীয়া কেইটা দি অলপ টাইম ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰি মই খামুককেইটা দি দিলোঁ। খামুককেইটা এনেকৈ আপোনালোকে ফ্ৰাই কৰিব। ফ্ৰাই কৰি থাকোঁতে মই তেজপাত 2টা ছিঙি দি দিলোঁ। এনেকৈ অলপ টাইম ফ্ৰাই কৰাৰ পাছত মই মছলাৰ কাৰণে অকল আদা 1 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চাব পাৰে। আদাটো দিয়াৰ পাছত অলপ টাইমমান আৰু ফ্ৰাই কৰিলোঁ। আদাটোৰ গোন্ধ যোৱালৈ মই ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত এতিয়া মই 2 চামুচমান নিমখ আৰু হালধি 1 চামুচ দি দিলোঁ। আপোনালোকে সোৱাদ অনুসৰি যিমান লাগে নিমখ দিব পাৰে, কাৰণ মই দালিত অলৰেডি নিমখ দিছিলোঁ। এতিয়া আৰু 10 মিনিটমান মই ফ্ৰাই কৰিলোঁ। দহ মিনিট ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই বইল দালিটো দি দিলোঁ। দি কাৰণে মই আৰু বইল হ'বলৈ থৈ দিলোঁ। আধা ঘণ্টামান পাছত দেখিলোঁ যে দালিটো বইল হৈ গৈছে। আপোনালোকে চাব পাৰে, এইটো ধুনীয়াকৈ বইল হৈ গৈছে। আৰু 10 মিনিটমান ৰাখি মোৰ চব্জি ৰেডি হৈ যাব।
10 মিনিট পাছত ফাইনেলি মোৰ সবজি ৰেডি আপোনালোকে চাব পাৰে কেনেকুৱা হৈছে ধুনীয়াকৈ দালিটো বইল হৈ গৈছে আপোনালোকে চাওক ৰেচিপিটো যদি আপোনালোকে ভাল পায় আপোনালোকে ঘৰত ট্ৰাই কৰি চাব ভাল পালে কমেন্ট কৰি জনাব